Hey everyone, namaskar. आपलोग সকলোকে my YouTube channel स्वागत है. Welcome back to my YouTube channel. So guys, মই ready হৈ আছো লাহে ধীৰে আৰু চুলি দেখিছে না আসুৰাই নাই আসুৰি মাৰো লাহে ধীৰে আসুৰি মাৰো তো এয়া পিন্ধি লৈছো গৰম পৰিছে একাৰণে কটনে পিন্ধি লৈছো বাকি পিন্ধিবলৈ কি মনে নাযায় কাপোৰ দম হৈ আছে কিন্তু কি পিন্ধি বাবুলে ভাবিলে কি পিন্ধি এটুকে উলিয়াই ললো আৰু কমফৰ্টেবল আছে যেটো কমফৰ্টেবল লাগে হেতুৱে পিন্ধিব লাগে মানে হয় না কোৱাচোন সো গাইজ আজি আমি অকণ ওলাই যাওঁ ক'ত যাওঁ কি কৰোঁ কিহৰ কাৰণে গৈ আছোঁ সেইটো ভিডিঅ' সেইবিলাকে চালে আপোনালোকে গম পাব তো বলকচোন মোৰ লগত ক'ত যাওঁ কি কৰোঁ দেখাওঁ আপোনালোকক বাট ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগত এটাই ৰিকুৱেষ্ট কৰিম ভিডিঅ'টো শেষলৈকে চাব দেই চাই যদি ভাল পায় তেতিয়াহ'লে মোৰ চেনেলটো লাইক ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাৰিব বেটিক মই ধুনীয়াকৈ উলিয়াই মেলি ল'লোঁ এতিয়া মই যাওঁ চুলিখিনি আঁচৰি মেলি ধুনীয়াকৈ উলিয়াই মেলি যাম আৰু এতিয়া তো ব'লক মোৰ লগত মই ক'ত যাম দেখাওঁ আপোনালোক দেই আৰু স্কিপ নকৰাকৈ চাব তেতিয়াই ভাল লাগিব ভিডিঅ'টো চাই তো ব'লক চ' মই সকলো ৰেডি এয়া দেখিছে এয়া দুপট্টাটো ধুনীয়াকৈ লৈ লৈছোঁ একেবাৰে চিম্পলত মানে ওলাইছোঁ আৰু এয়া দেখিছে একেবাৰে চিম্পল ইয়েৰিংছ পিন্ধি লৈছোঁ ওচৰতে আছে সেইকাৰণে চিম্পল লৈছোঁ এতিয়া পাউডাৰ অকণ লগাওঁ মই তাকে ভাবিছোঁ কিন্তু পাউডাৰ লগাম আৰু কি পাউডাৰ লগাম আৰু ভাবিলোঁ যে এইটো পাউডাৰ লগাই লৈ চুৱেট হয় মানে মই বহুত ঘামোতো কোনো বিয়া চিয়া খাবলৈতো যোৱা নাই ভাবিলোঁ যে এটিকে লগাওঁ কম্পেক্টখিনি লগাম আৰু হৈ গ'ল মই ৰেডি দেখিছে কেনেকুৱা লাগিছে মই দেখিবলৈ আপোনালোকে ক'বচোন দেই ঠিক লাগিছে নে ভাল লাগিছে নে ক'ব দেই আৰু মোৰ নতুন দেখিছে নে বেবী হেয়াৰবোৰ ওলাইছে যে একদম পিছলৈ নাযায় দেখিছে নে কিমান বেবী হেয়াৰবোৰ ওলাইছে একদম পিছলৈ নাযায় তো হৈ গ'ল মই হৈ গ'লো ৰেডি বেটিকোটো কৰি দিলোঁ ৰেডি এতিয়া আমি ওলাই যাওঁ আৰু এতিয়া ক'ত গৈ আছে ভিডিঅ'টো চাই থাকিলেহে গম পাব তো ব'লক যাওঁ চ' এয়া আমি গৈ আছোঁ বেটেৰী গাড়ীত ওচৰতে গৈ আছোঁ বৰ বেছি দূৰ নহয় একচুৱেলি গৈ আছোঁ আমি বেটিক পলিঅ' খুৱাবলৈ বছৰে ল'ৰা ছোৱালীবোৰ পলিঅ' খুৱাইতো তো কালি মোক ফোন কৰিলে যে আজি ছানডে হয়তো আজি পলিঅ' খুৱাব বুলি তো তাকে লৈ গৈছোঁ অকল বেটিয়ে নহয় আমাৰ ভতিজাটো যিটো টিকৰুটো আছিলে সিও মানে গৈছে পলিঅ' খুৱাবলৈ তাকো নিছে আৰু মাক যোৱা নাই কেকাহে গৈছে মানে তো এয়া আমি ধুনীয়াকৈ ওলালোঁ আৰু তো এয়া দেখিছে নহয় অৱস্থা চাওঁ ৰ'দো নাই বৰষুণ নাই এইটো কাৰণে যে ইমানেই গুপগুপীয়া এটা গৰম পৰিছে মই আপোনালোকক কি ক'ম ইমানেই গৰম লাগিছে ইমানেই গৰম যে মানে গাটোৱে বেয়া লাগি গৈছে ইমানেই গুপগুপীয়া গৰম এটা পৰিছে আৰু ৰাস্তাত পিছে একদম নিজান হৈছে গাড়ী মটৰো তেনেকৈ আজি চলা নাই ছানডে কাৰণে চাগে চব ঘৰৰ ভিতৰত সোমাই আছে চাগে তো এয়া আমি এতিয়া পাবলৈ হৈয়ে গৈছোঁ হৈয়ে আমি পালোহি আৰু দুটাকৈ কৈছোঁ হাতখন ধৰি লৈ পেলাই গৈ থাক বুলি এহেঁতে ভাবিছে চিধা যাবলৈ মই ক'লোঁ যে নহয় সেই স্কুলখনত যোৱা তোমালোকে তো আমাৰ ছোৱালীজনী চাওক কেনেকৈ তাক ধৰি পেলাই লৈ গৈছে সি ধৰি লৈ যাব লাগে কিন্তু আমাৰ এজনীহে মানে ধৰি লৈ গৈছে মই ভিডিঅ' কৰি পেলাইছিলোঁ মই ক'লোঁ যোৱা ধৰি মেলি লৈ যোৱা আৰু তো এয়া ধুনীয়াকৈ ধৰি মেলি লৈ গৈছে আৰু এইখন হৈছে হিন্দী স্কুল তো ইয়াতে পলিঅ' খুৱাব সেই ইয়াতে লৈছোঁ এতিয়া 11:30 বাজিছে 11:30 বাজিছে ভাবিলোঁ সোনকালে খুৱাই মেলি লৈ যাওঁ বুলি তো এয়া আমি আহি পালোঁ এয়া সোমাইছোঁহি আৰু ইয়াত আগৰ পৰাই মানুহবোৰ বহি আছে পলিঅ' খুৱাবলৈ এয়া মানুহ বহি আছে খুৱাবলৈ আৰু কথা পাতি আছে তো এতিয়া মই ভাবিলোঁ যে মই মাইনুক মানে আমাৰ টিকৰাটোক আগতে পলিঅ'টো খুৱাই লওঁ তো এয়া মাইনুক এতিয়া ধুনীয়াকৈ পলিঅ'টো খুৱাইছে তাৰপিছত আমাৰ বেটিক খুৱাম বুলি কৈছিলোঁ আৰু তো এয়া দেখিছেনে মাজে ঘূৰি আছে নে মই বহুত বেয়া পাওঁ ভিডিঅ' কৰিলে মাজে ঘূৰি থাকিলে কিন্তু কি ক'ব উপায় নাই কাম আছে যে তেওঁলোকৰ আৰু বেটিক যেতিয়া খুৱাবলৈ গৈছে দেখিলে যে পলিঅ' ড্ৰপে খতম হৈ গ'ল তো সেইকাৰণে ক'লে যে নহয় বেলেগ এটা আনি মেলি খুৱাব লাগিব তো এতিয়া কি কৰিছে বেটিক খুৱাবলৈ লৈছে এয়া দেখিছে নহয় বেটিক এয়া খুৱাই দিছে ধুনীয়াকৈ তাইও মুখ মেলি দিছে খাবলৈ এয়া ধুনীয়াকৈ খুৱাই মেলি এতিয়া হৈ গ'ল আৰু হাতত এটা নীলা কালাৰ চিনটো আগতেই দি দিলে এতিয়া সেইকাৰণে দিয়া নাই মই সুধিলোঁ যে হৈ গ'ল নেকি ইয়াত দেখিছে ন কেঁচা লগা মোক সুধিছে কেনেকুৱা লাগিলে তাই ক'লে খাই ভাল লাগিলে আমি পলিঅ' কৈ দিয়া খাই দিলোঁ পলিঅ' টেষ্টি লাগিলে কৈ দিয়া আঙুলি হেৰি টেষ্টি লাগিছে এনেকৈ চ' গাইজ পলিঅ' খুৱাই মেলি লৈ আহি গ'লোঁ
কাপোৰ কানি খুলো গৰম বহুত লাগিছে বেটি দেখিছেনে কিমান আমনি কৰি আছে চাওক আমনি কৰি আছে কেনেকৈ গৰম লাগিছে এটা কাপোৰ কানি খুলো আৰু তাৰপিছত ভাত চাতটো বনাই গৈছোঁ বেছি ভাত পানী বনাই গৈছোঁ চব বনোৱাই আছে চব্জি ৰাতি বনাই দিছোঁ সেয়া থাকি গ'ল দাইল আছে খালি ভাতটো আছিলে তো বনাই মেলিয়ে গৈছোঁ ভাবিলোঁ যে সোনকালে পলিঅ' খুৱাই মেলি লৈ আহিলে নিজৰে ভাল হয় নহয় ক'ব গৰম পৰিলে যে গুপগুপীয়া এটা গৰম দিছে কি ক'ম আপোনালোকক বহুত গুপগুপীয়া এটা গৰম দিছে তো যাওঁ কাপোৰ কানি খুলি অকণমান দেৰি আৰাম কৰোঁ তাৰপিছত ভাত পানী আবাকো দিম তাইকো খুৱাই মেলি লৈ পেলাই আৰু বহিম অকণমান কামো আছে কৰি পেলাই চ' গাইছ তো এইটো ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ ক'লৈ গৈছিলোঁ দেখালোঁ আপোনালোকক তো এইটো ভিডিঅ' ইয়াতে সমাপ্ত কৰিছোঁ আই হোপ আপোনালোকে এইটো ভিডিঅ' চাই খুবেই ভাল পালে যদি ভাল পালে তো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাব তো আজিলৈ এইটো ভিডিঅ' ইয়াতে সমাপ্ত কৰিছোঁ আকৌ এটা নতুন পুনৰ আহিম আপোনালোকৰ ওচৰত নতুন ভিডিঅ' লৈ পেলাই আপোনালোকৰ ওচৰত তো আজিলৈ বাই বাই টেক কেয়াৰ